আজি মোৰ লগত কি ঘটনা এটা হ'ল জানেনে? মানে সোমাইছিলোঁ ইয়াৰ পৰা মানে কেনেকৈ নাইকিয়া হ'ল এইটো গমেই নাপাওঁ। মানে কাণত কিবা এটা সোমালে নেকি চাগে, সেইটো মানে অশান্তি লাগি আছে। নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? মোৰ অন্য এটা ভ্লগলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। কালি মলৰ পৰা অনা শ্বৰ্ট কুৰ্তিটো ধুনীয়াকৈ পিন্ধি লৈছোঁ। এয়া ময়ো পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ইফালে এতিয়া সিও পিন্ধি ল'লে আৰু সৌ মাজুহঁতে মানে কথা পাতি আছে আৰু পেহীয়ে কাৰোবাৰ লগত কথা পাতি আছে মানে কাণৰ ডক্টৰৰ ওচৰত। ভাবিছে চাগে কাণৰ ডক্টৰৰ ওচৰত কিয় মানে পৰহিনে চতকি পেহী মানে কাণত কিবা এটা সোমালে নেকি চাগে, সেইটো মানে অশান্তি লাগি আছে। পানী ঢালিছে সোমোৱা নাই, মানে কিবা এটা প্ৰব্লেম হৈছে আৰু পাছত মানে এনেকৈ কৰি উলিয়াইছে, কিন্তু অকণমান এনেকৈ তোলা ওলাইছে। সেইকাৰণে মানে ভয়টোতো লাগেই না যিকোনো। আজিকালি যে ঢেৰ কিবা কিবি হৈয়ে থাকে মানুহৰ, তো সেইকাৰণে মানে এতিয়া কথা পাতিছে। পোৱা নাই পিনে এখন পাইছিলোঁ, কিন্তু সেইখন মানে পচন্দ অহা নাই ইমান এটা, সেইকাৰণে আৰু এখনত মানে এতিয়া কথা পাতি আছে। অনলাইনতে চাৰ্চ কৰি কথা পাতিছে। আৰু চাওক মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে। মোৰতো বহুত বেছি ভাল লাগিছে, কিন্তু পাছত ইমান ভাল লগা নাছিলে কালি, কিন্তু আজি মোৰ ইমানটা ভাল লাগিছে। চাওক পিছৰ পিনে কিমান বেছি ধুনীয়া লাগিছে ড্ৰেছটো। ভিডিঅ'বিলাক চাই থাকিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। কথা পাতিলানে? এইফালে পেহীয়ে চিনাকি ফাৰ্মাচী দোকানটো ফোন কৰি সুধিলে, কিন্তু ক'লে একেবাৰে শনিবাৰেহে ডক্টৰ পাব, এতিয়া নাপায়। আৰু তাৰপিছতে এয়া অনলাইনটো চাৰ্চ কৰি আছে আৰু কথাও পাতিলে এজন দুজনৰ লগত, কিন্তু সেয়া একেটা কথাই ক'লে যে শনিবাৰেহে পাব। কিন্তু আজি আমাৰ ধৈৰ্য একেবাৰে নাইকিয়া হৈ গৈছে আৰু পেহীৰ যে কাণত যে কিবা এটা সোমাই থকা বুলি লাগি আছে যে, এইটো ঘটনা লৈ মানে 2-3 দিন হ'ল। আমি প্ৰথমতে একেবাৰে নুশুনা ভাৱে ধৰি আছিলোঁ আৰু আজি ডাইৰেক্ট ফাইনেলি আহি গ'লোঁ এয়া মৰিগাঁও চিভিলতে আৰু ইমাৰ্জেঞ্চিখনতে পেহীয়ে কাটিলে। হস্পিটেলত ৰখা এতিয়ালৈকে 2 ঘণ্টামানে হ'ল আৰু লাইনটো যিহেতু বহুত বেছি দীঘল, সেইকাৰণে পেহীয়ে চেয়াৰতে বহি আছে আৰু পেহী কাষতে বহা ল'ৰাজনে আমাক বহুতখিনি হেল্প কৰিলে। গাইজ মৰিগাঁও চিভিলৰ পৰা আহিলোঁ আৰু এয়া মানে সেইফালে থকা মানে এখন নতুনকৈ খোলা বিশাল মলতো গৈছিলোঁ। মানে দুখনকৈ মানে মলত গ'লোঁ। কালি মলত গ'লোঁ, সেইখন মানে নাপালোঁ। আৰু আজি এখন গৈছোঁ, চবতে মানে বেলেগ বেলেগ মানে পাৰ্থক্য আছে চব মলতে। আৰু আজি মোৰ লগত কি ঘটনা এটা হ'ল জানেনে? আইতাহঁতে অৰুণোদয় আঁচনি পোৱা 1200 টকা এটা হেৰালে। মোৰ পকেটৰ পৰাই হেৰালে গাইজ। কেনেকৈ হেৰালে সেইটোলৈ ইমান বেছি গালি শুনিছোঁ। আইতা আৰু মাজুমাহীক কোৱাই নাই বাৰু। যিয়ে নহওক, পেহী মানে কাণৰ পৰা মানে 1 গালমান ওলালে, মানে ইনজেকশ্যন দিয়ে, মানে ইনজেকশ্যনটোৰ ভিতৰত মানে পানী সোমাই দিছে আৰু এনেকৈ ফিক্স কৰি দিছে, মানে ওলাই গৈছে। পেহী এনেকৈ দিছে আৰু মানে ইমাৰ্জেঞ্চিত কৰিছিলে না, পেহী অশান্তি হৈ আছিলে সেইকাৰণে। আৰু সেইটো কাৰণে মানে ইনজেকশ্যনটো পেহীয়ে কিনি লৈ আনিছে, তাৰ মানে বেজীটো অঁতৰাই আনিছে দোকানৰ পৰা, ইনজেকশ্যনটো কিনি লৈ আনিছে। এতিয়া বোলে ঘৰতে কৰাব। আৰু মাজুমাহীও মানে কাণখনি দি ভালকৈ শুনাই নাপায়, ওচৰত মানে মাতিলেও গম নাপায়, মানে টানকৈ ঐ মাজুমাহী বুলি কয়, এনেকৈ মাতিলে মানে তেতিয়াহে শুনা পায়। সেইকাৰণে মাজুমাহীৰ কাৰণে এটা আনিছে, আজি কৰাই দিব। আৰু এয়া দেখিছে নহয় বিশাল মলৰ পৰা অনা ড্ৰেছটো পিন্ধিলোঁ, দেখিছে? চাওক ড্ৰেছটো একদম মানে বডিকণ মানে ড্ৰেছ নিচিনা আৰু ফ্ৰক নিচিনা হয়। আৰু মহ চহ কামুৰিছে দিয়ক, এটাও নাকামকৈ থকা নাই। কিন্তু আজি পইচাটো যি হ'ল বাৰু। এতিয়াৰ পৰা সাৱধান হ'ম, পইচা ল'লে ভালকৈ ল'ম, ছেফলি ল'ম। মানে ইয়াত জিন্স পিন্ধি গৈছিলোঁ, ইয়াত মানে সোমাইছিলোঁ। ইয়াৰ পৰা মানে কেনেকৈ নাইকিয়া হ'ল এইটো গমেই নাপাওঁ। এতিয়া পেহীৰ পৰা গালি শুনি আহিছোঁ। আৰু আইতা মাজুমাহীকো কোৱা নাই, যিহেতু হিমন্ত মামাই দিছে মানে অৰুণোদয় আঁচনিৰ পৰা, এতিয়া ক'বও নোৱাৰোঁ। তাকে মিছা কথা কৈ আছোঁ। আৰু এয়া ঘৰত আহোঁতে মানে আজি মাছো লৈ আনিছোঁ অলপমান খাম বুলি কাৰণে, যিহেতু বেছিদিন নাই, আমি এনেও যামেই গৈ। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু সন্ধিয়া সময় হৈছে, হ'বই আৰু অলপমান পিছত আন্ধাৰ। এইখিনি গ'ল পৌৱা এই নাই পৌৱা নাই, এইখিনি পৌৱা ইয়াৰ পৰা আহিছে যদি নাজানো মই, তেতিয়াহ'লে সঁচা সঁচিকৈ মই পৌৱা দিয়া নাই। সেইটোত আহিছিলে পৌৱা, এই আমটোত বোলে পৌৱা আহিছে বুলি কৈছে। এতিয়া ভাল চাই কাটিছোঁ মই, আৰু পোক আছিলে আমটো নাখালে আৰু এইকণ পৌৱা বোলে, যাবও পাৰে এটা চাগে। এই মাত্ৰ গা পা ধুই উঠিছোঁ আৰু পেহীও গৈছে গা ধুব, কাৰণ হস্পিটেলৰ পৰা আহি পেলাই ভৰি হাত ধুইছোঁ, গা ধুৱাই নাছিলোঁ। আৰু সেইফালে দেখিছোঁ নহয় মাজুমাহীও গা পা ধুই উঠি এতিয়া ধুনীয়াকৈ সাৰি আছে। আৰু এয়া মাছ ভাজি আছে পাকঘৰত। অঁ গৈছোঁ ৰখা, মাছ ভাজি আছে আইতে। এইফালে দেখিছোঁ নহয় গেছত ভয় লাগে মাছকেইটা ক'ত আছে নো গোল মনচন। অঁ চাই আছোঁ। ভাত পানী ৰেডি হৈ গ'ল, এয়া লৈ আনিছে, এইখিনিতে খাম। মাছ আৰু ভোলৰ সৈতে। এইফালে লাডু গোপালো বহি আছে। ইমানখিনিতে ভিডিঅ'টো শেষ কৰি দিয়ক ৰাইজ। মাছৰ আঞ্জাকণ দেখি মোৰ লোভ পানী তলত পৰি গৈছে। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। পাম অন্য এটা ভ্লগত।